হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল ৰকি ব্লগছ। আজি আমি চাৰিআলিত যাম। চাৰিআলিত যাই কি হয় তাতে যাই লগ পাই আছোঁ। চাৰিআলিত আহিলোঁ। চাৰিআলিত আহি কিনে এই টিংকুৰ গাড়ীৰ পাৰ্টি আহোঁতে সুধি আছে কি কৰে এতিয়া। কথিত কওঁ যিটো ভাষা সিটোত কওঁ, এই লিখি যোৱা ভালকে। পিছে এতিয়া আনবা যা আৰু বহুত দিনৰ মূৰত এনেকৈ পাৰ্টি খাম চাৰিআলিত আহি বাকত তোৰ দোকানত। তইদিন শুয়ে পাওঁ নাই জীৱনত। চাওঁ কি কি আৰু চাহ অঁ 300 টকা 40 টকা কৰি আছি মাত্ৰ। তাৰ কেনে লাগছি পইচা খৰচ কৰি? এনে পইচা খৰচ কৰি পাৱাই নাই, কেনে লাগছি? কি করবি আর ওখানে তো খন দেখেছিল আইসো ওকে খন খাওয়া লাগা আছে এখন আইডে আর তো মেলো আছিল কি মিসিং আছে কেমন ভাল লাগা না চাহটো আৰু আনলো এই দিলো লিংগ যোনে দিছে তাক চাহটো আগে দিছোঁ তাৰপিছত মোৰ তোৰে তোৰ বাকী এই হাতটো খপলি হাতটো দি থোৱা আৰু বেয়া হাতটো দি এই টিংকুই খানা হৈ গ'ল। আলু দোকানত সোমাই কিনে খাওঁ আৰু কি কৰিবি। এই ছাৰ আছে বহি। ছাৰ কিবা কবি না? কি কর তোৰ মাংসৰ পাৰ্টি দিয়ে পাওঁ নাই আজি এই চাহৰ পাৰ্টি দিলি। সেইটো হয় বাৰ্থডে তই খালি পুরো পার্টি তো বেয়া করলি পুরো তুই দোয়া বল এই পাৰ্টি খাওয়া লোৱা হ'ল। এতিয়া আৰু লাহে লাহে যাই থাকোঁ আৰু গাড়ী পুৰানা হ'ল কিন্তু পাৰ্টি আজিহে। কেইবছৰ হ'ল ল'বা গাড়ীখন? বছৰ হোৱা নাই, কেইমাহ হ'ল? 1.5 মাহৰ পিছত পাৰ্টি, তাকো চাহ আৰু জিলাপি। কি হৈছে এই আমাৰ লগটো নাহা লগটোৰ কেইখন জিলপি ৰছি কালাকানৰ হ'ল আৰু চাহ আছে নাই? হ'ব দি চাহ আৰু জিলাপিয়া খাব। তাৰপিছত আৰু কিবা চিকট টিকট খুৱাবি না? শিখৰ পাৰ্টি পোলা আৰু বইলাৰ মাংস আমাৰ কাৰণে শিখৰ এটা হয় কৈছে তোহাৰ কি দামটোৱে ৰ'ব তাৰ খুচি ভালকৈ খুচি চাই চিংৰে কালা কাৰণে ঠাণ্ডায়ে শিখৰে ৰিজাল্ট গেছি নেগুদাল লাগব নেকি আহি গেল। এতিয়া বেয়া নহয় বেয়া একো নাই খাবা লোৱা কে কিহৰ মিঠি ই বেচাৰা যাব লাগে হ'ল দোকানত তাকে এক গেল নৰল খালি চাহ কাপ ৰচি ই কি কৰে জিলাপি এখন আছে বহুত মিঠা নেকি? গাড়ী ল'বা কেইমাহ হ'ল? 1.5 মাহৰ পিছত কি খাইছা? এনে কি পাব লাগিছিল? এইটো ভাল কথা কৈছি। তইদিন দিয়ে পোৱা নাই গাড়ী লৈ পেলাই আকৌ নখলি বোলে লাজ লাগছি। ভাল লাগিল নে? একবাৰ দেখা নেকি? এই কে নাই কম বুলি কৈ পেলাই আজি খলা শিখৰে চাহে বুজি পাইছা আৰু কি খুব ভাল লাগছি। তোৰ বেয়া লাগছি অলপ পইচা খৰচ হৈছে তাৰ মুখ কি আলু দোকানৰ পৰা যাওঁ পিছে মাত দিলোঁ ৰাতি লগ পাওঁ। আহি পালোঁ জালাৰ দোকান। এতিয়া আৰু ঘৰত যাম আৰু জালাৰ
খাবলৈ এতিয়া ঘৰত যাওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় আই অসম।